বিটিসি অঞ্চলত বিটিসি চুক্তি হোৱাৰ পিছৰে পৰা যিমানখিনি উন্নয়নৰ কাম কৰিছে একমাত্ৰ বিপিএফ দলৰ নেতৃত্বত হৈছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত হৈছে আৰু এইটো যিটো নেকি আমাৰ মুদৈগুৰি সমষ্টিত জগদীশ চৰকাৰৰ নেতৃত্বত হৈছে, আমাৰ মহেশ্বৰ বড়ো ডাঙৰীয়া বিধায়ক মহোদয়ৰ নেতৃত্বত হৈছে। গতিকে আমাৰ বেলেগ ইয়াতে ক'বলগীয়া নাই একো। আমাৰ একমাত্ৰ উদ্দেশ্য, একমাত্ৰ লক্ষ্য বিটিচি উন্নয়ন, আমাৰ অঞ্চলৰ উন্নয়ন, এইটোৱে আমাৰ একমাত্ৰ আৰু প্ৰধান উদ্দেশ্য লক্ষ্য। আমাৰ শিক্ষাৰ সমস্যা আছে, আমাৰ স্বাস্থ্যৰ সমস্যা আছে, আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে। এইখিনি আমাৰ বিপিএফ দলৰ যিটো নেকি আমাৰ এজেণ্ডা, আমি এই এজেণ্ডাৰ ভিতৰত আমি ৰাখিছোঁ যে বিপিএফ যদি শিক্ষা নাথাকে, যদি স্বাস্থ্য ভাল নাথাকে, যদি ৰাস্তা ঘাট যদি ভাল নাথাকে, নিশ্চয় কোনো সমাজৰ উন্নয়ন নহয়। গতিকে আমাৰ বিপিএফ দলৰ এটাই লক্ষ্য উদ্দেশ্য হ'ল, সেইটো আমাৰ সৰ্বাংগীন প্ৰকাৰৰ আমাৰ উন্নয়ন, সেইখিনিয়ে আমাৰ লক্ষ্য। এই ক্ষেত্ৰত ইউপিপিএল দলে আপোনালোকক একোৱে কৰা নাই 15 বছৰে বুলি তেওঁলোকে কৈ আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, এতিয়া তেওঁলোকে যদি দেখা পায়ো যদি নেদেখা ভাও ধৰি থাকে, এইটোতো ক'বলগীয়া নাই। আজি তেওঁলোকে যিবিলাক ৰাস্তাৰে তেওঁলোকৰ মানে গাড়ী ঘূৰাই আছে, এইটোতো বিপিএফ দলে বনাই দিয়া ৰাস্তা। গতিকে তেওঁলোকৰ যিটো নেকি সমাজত, তেওঁতো এখন সমাজত বাস কৰে, এখন গাঁৱত বাস কৰে। এই সমাজত বা গাঁৱত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান সৃষ্টি হৈছে, ৰাস্তা ঘাট সৃষ্টি হৈছে, এইটো বিপিএফ দলত চবখিনি বিপিএফ দলৰ অৰিহণাৰ জৰিয়তে হৈছে। গতিকে তেওঁলোকে প্ৰতিটো বস্তু দেখিও যদি নেদেখা ভাও ধৰি যদি তেনেকুৱা কৰে, সেইটো তেওঁলোকৰ কথা। আৰু চাওক, বিপিএফ দলৰ লগত আজিৰ তাৰিখত বিটিচিত এনেকুৱা কোনো দল সংগঠন ওলোৱা নাই য'ত নেকি বিপিএফ দলৰ মোকাবিলা কৰিব পাৰিব। আৰু প্ৰমোদ বড়োৰ নেতৃত্বত যি নেকি ইউপিপিএল দল বৰ্তমান মানে নতুনকৈ তেওঁলোকে ক'ব বিচাৰে, মানে নতুনকৈ এটা মানে থন ধৰি উঠিছে। আমি ভাবোঁ বিপিএফ দলৰ লগত প্ৰমোদ বড়োৰ যি নেকি প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দল কোনো কাৰণে ফেক্টৰ নহয়। আমি চিন্তাই কৰা নাই, তেওঁলোকতো কোনো কাৰণে কণ্টেষ্টতে নাহে। আচ্ছা, আমি এইটো কথা সুধিব বিচাৰিছোঁ যে আমি বিপিএফ, বিজেপি আৰু এজিপি এলায়েন্স বুলি গম পাই আছিলোঁ, কিন্তু এইবুলি যে 2020 চনত যিহেতু বিজেপিৰ 40খন আসনত মানে প্ৰাৰ্থী থিয় কৰাম বুলি কৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? নিশ্চিতভাৱে যিটো নেকি আমাৰ বিধানসভাত আমাৰ এলায়েন্স আছে, লোকসভাত আমাৰ এলায়েন্স আছে, সেই সূত্ৰে ইয়াতো তেওঁলোকে এলায়েন্স ৰখাটো ভাল। আৰু যদি তেওঁলোকে এলায়েন্স নাৰাখি যদি তেওঁলোকে সুকীয়াভাৱে যদি নিৰ্বাচনত অৱতীৰ্ণ হয়, সেইটোতো আমাৰ মষ্ট ৱেলকাম আছে। আমাৰ বিজেপি বা এজিপিৰ লগত আমাৰ কোনো কথা নাই। আমাৰ ৰাইজ আমাৰ পক্ষত আছে, এই অঞ্চলৰ ৰাইজে উন্নয়নৰ পক্ষত আছে। গতিকে আমাৰ যিহেতু এটা ভোট উন্নয়নৰ পক্ষত, গতিকে সেইটোৱে আমাৰ বিজেপি, এজিপি বা ইউপিপিএল বা এইটো যি নেকি শৰণীয়াৰ নেতৃত্বত যি নেকি গণ সুৰক্ষাৰ দল আছে, সেইবিলাক আমাৰ কোনো কাৰণে ফেক্টৰ নহয় বা আমি চিন্তা কৰা নাই।